Hello student, কেনেকুৱা আছা? আশা কৰো ভালে আছা। মই তোমাৰ বাবে লৈ আহিছো ৰাজ্যৰ ৰাজধানী গঠন হোৱা চন দ্বিতীয় পাঠ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ভিডিঅ'টো দেখা নাই, পাৰ্ট 1 ভিডিঅ'টো দেখা নাই, তেওঁলোক ডেসক্ৰিপচনত লিংক দিয়া আছে, গলে দেখিব পাৰিবা। আৰু নেক্সট পাৰ্টটোত মই কৈছিলো 10টা দিম, 10টা অলৰেডি পাৰ্ট 1ত দিয়া হৈছে। এই পাৰ্টটোত 10টা দিয়া কেইটা আজি তোমাক কম। ৰাজ্য ৰাজধানী গঠন হোৱা চন। প্ৰথমে 1 নম্বৰ ঝাৰখণ্ডৰ ৰাজধানী হল ৰাঁচী। কিমান চনত গঠন হৈছিল? 2000 চনত। কৰ্ণাটক, দ্বিতীয়টো আছে কৰ্ণাটকৰ ৰাজধানী বাংগালোৰ। কিমান চনত গঠন হৈছিল? 1956 চনত। 3 নম্বৰটো আছে কেৰেলাৰ ৰাজধানী হল ত্ৰিবান্দ্ৰম। কিমান চনত গঠন হৈছিল? 1956 চনত। 4 নম্বৰটো মধ্যপ্ৰদেশৰ ৰাজধানী ভোপাল। মধ্যপ্ৰদেশৰ ৰাজধানী হল ভোপাল। ইয়াৰ গঠন হৈছিল 1956 চনত। নম্বৰ 5 নম্বৰটো আছে মহাৰাষ্ট্ৰৰ ৰাজধানী হল মুম্বাই। ইয়াৰ কিমান চনত গঠন হৈছিল? 1960 চনত। মণিপুৰ, নেক্সটটো আছে মণিপুৰ, 6 নম্বৰ। মণিপুৰৰ ৰাজধানী ইম্ফল। কিমান চনত গঠন হৈছিল? 1972 চনত। 7 নম্বৰটো আছে মেঘালয়ৰ ৰাজধানী শ্বিলং। কেতিয়া গঠন হল? 1972 চনত। নেক্সট 8 নম্বৰটো আছে মিজোৰামৰ ৰাজধানী হল আইজল। কিমান চনত গঠন হৈছিল? 1987 চনত। নেক্সট 9 নম্বৰ নাগালেণ্ডৰ ৰাজধানী হল কোহিমা। কিমান চনত গঠন হৈছিল? 1963 চনত গঠন হৈছিল। আজি লাষ্ট নেক্সটটো আছে 10 নম্বৰ উৰিষ্যাৰ ৰাজধানী হল ভুৱনেশ্বৰ। ইয়াৰ গঠন হৈছিল 1956 চনত। আশা কৰো সকলোৱে বুজি পাইছা, আৰু যিসকলে বুজা নাই কমেন্টত দিবা। আৰু ইয়াৰ যে আৰু 9টা আছে, এইটো নেক্সট পাৰ্ট 3 ভিডিঅ'ত দি দিম। থেংক ইউ।